আজি এয়া প্ৰথমবাৰৰ বাবে দখনা পিন্ধি কৰবালৈ যাব লৈছোঁ। কৰবালৈ মানে আমাৰ মঙলদৈ মহাবিদ্যালয়তে যাব লৈছোঁ। আজি হৈছে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। আমাৰ বড়ো ডিপাৰ্টমেণ্টত এখন মিটিং আছে। লগৰ কেইজনীয়ে ক'লে ব'ল তুমি ব'ল। তাৰপিছতে এয়া ওলাই মেলি আমি আহিলোঁ। আহিয়ে এয়া সমবেত সংগীত আৰম্ভ হৈছিলে। তাৰপিছতে এইবোৰ কৰাৰ পিছতে নৃত্য সঁচাই বহুত ধুনীয়া লাগে এওঁলোকৰ নৃত্যটো চাই। এইফালে মোৰ লগত আছে জানি, তাৰপিছতে এজন এজনকৈ বহুতে ডান্স কৰিলে। এইবোৰ চাই মেলিয়ে আকৌ দেউতাই মোক ঘৰলৈ নিবলৈ বুলি আহিলে। তাৰপিছতে সোনকালে এয়া ওলাই মেলি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু এয়া দেউতাই অকণমান মাংস লৈ ল'লে। বহুদিনৰ মূৰত যিহেতু আহিছোঁ মই ঘৰলৈ। এয়া চাওক আমাৰ কলাইগাঁৱৰ ৰাস কি ধুনীয়া। ইয়াতে নোসোমালেও বেলেগ দিনা আহিম। বাই বাই।